वेलकाम टू माई निउ यूट्यूब चेनेल रातुलेका क्रिएशन और बर्तमान आपलोकर मरम चेनेल आशीर्वाद पाई किने मोर चेनेलटोए 2.43K सब्सक्राइब पाबले सक्षम होइसे। बहुत बहुत धन्यवाद मोक एनेदरे मरम चेनेल आशीर्वाद दी थकार बारे। आशा करूँ अनागत दिनবোरतो मोक एनेदरे सहाय करि जाब। और आजिर ब्लगटो एनेधৰণৰ आघोणर पथारखन देखाबर বাবে আপোনালোকক আগবাঢ়িছো और किदरे दावनीये धान दाय केनेदरे धानबोर घरले चपाई निया হয়, केनेदरे डांगरी बंधा হয়, केनेदरे मरणा मरा হয়, केनेदरे धानबोर आदि कथाबोर आपनालोके আজি जानिबले पाब मोर ब्लगटोर जरियते। गतिके ब्लगटो सकलोৱে চাই থাকক। आशा करूँ ब्लगटो सकलोৱে आदरि लব। और बर्तमान मैं देखाबले गई आसो दावनी सकले धान दाई थका। आहक भिडिओটো सकलोৱে एकेलगे उपभोग करूँ। আপোনালোকক জহা ধানৰ কেইটামান দৃশ্য দেখাই লওঁ। এয়া হৈছে জহা ধান, তেনে ক্ষুদ্ৰ ক্ষুদ্ৰ এইবোৰ পায়স বনাই খাবলৈ ভাল। গতিকে এইবোৰ হৈছে জহা ধান। আৰু বৰ্তমান যিবোৰ ধান দাই আছে সেইবোৰ হৈছে হাইব্ৰিড ৰঞ্জিত। গতিকে সেইবোৰ ধান আপোনালোকক দেখুৱাবৰ বাবে আগবাঢ়িছোঁ। বলক একেলগে ভিডিঅ'টো উপভোগ কৰোঁ। বৰ্তমান আপোনালোকে পথাৰৰ মাছ পালোহি। এখন সম্পূৰ্ণ এখন হৈছে টিঙাই পথাৰ। বহুত ডাঙৰ পথাৰ এখন। গতিকে টিঙাই পথাৰখন আপোনালোকে আহিব কেতিয়াবা, গোটেই পথাৰখন আপোনালোকক দেখুৱাম সময় সুবিধা চাই। এয়া পথাৰৰ মাজে একোৱা বেকুৱা বাটেৰে আমি গৈ আছোঁ। মোৰ লগত এজন ভাইটি এজন আছে। গতিকে আপোনালোকক সম্পূৰ্ণ ভিডিঅ'টো দেখুৱাই আছোঁ। সেই দাৱনীসকলে ধান দাই আছে। বৰ্তমান মই ধান দাই থকা কিছু দৃশ্য আপোনালোকক দেখুৱাবলৈ আগবাঢ়িছোঁ। এইবাৰ যিহেতু এজাক ধুমুহা বতাহ অহাৰ বাবে গোটেই পথাৰৰ ধানসমূহ গোটেই শুই গ'ল আৰু দাৱনীসকলে বহুতো অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে। এইবোৰ চব থিয় ধান বুলিবলৈ নাই। এইবোৰ এনেদৰে এইখিনি হৈছে ৰঞ্জিত ধান। এইখিনি ৰঞ্জিত, কিছুমান ৰঞ্জিতৰ থোক দেখাই দিছোঁ আপোনালোকক। এইখিনি ৰঞ্জিত ধান আৰু গোটেই পথাৰখন এবাৰ বতাহত গোটেই শুই গ'ল। গতিকে এয়াই পথাৰখন ধান দাই থকা কিছু দৃশ্য দেখাবলৈ আগবাঢ়িছোঁ। ডাঙৰি বান্ধি সম্পূৰ্ণ হৈছেহি। এয়া ডাঙৰে এইখিনি এতিয়া ঘৰলৈ নিম। বৰ্তমান সম্পূৰ্ণ হৈছে মোৰ বিৰিয়াত এয়া ধান লৈ গৈছোঁ। আপোনালোকে দেখিব পাইছে এয়া বৰ্তমান ধানখিনি মই লৈ গৈছোঁ ঘৰলৈ। এনেদৰে অকোৱা পকোৱা বাটেৰে মই ঘৰলৈ গৈ আছোঁ। এনেদৰে গৈ গৈ মই এতিয়া ঘৰ পামহি। ইয়াৰ পিছতে দেখুৱাম আপোনালোকক মই ধানবোৰ নি কিনে কেনেদৰে জমা কৰি থৈছোঁ, কেনেদৰে মৰণা মাৰি কিনে কেনেদৰে ধানবোৰ শুকুৱাই থৈছোঁ। সম্পূৰ্ণ ভিডিঅ' দেখাম। এই ভিডিঅ'টোত আপোনালোকে সকলো খেতিৰ ধান কটাৰ আঘোণৰ পথাৰখনৰ বিষয়ে সম্পূৰ্ণ কথা জানিবলৈ পাৰিব। বলক আপোনালোকক মই ঘৰৰ কিছু দৃশ্য আপোনালোকক দেখুৱাই আছোঁ। বৰ্তমান মই সেই ঘৰ পালোহি আৰু এই ডাঙৰি বৰ্তমান খুলিলোঁ আৰু খুলি কিনে এনেদৰে চাক বনাই কিনে থৈছোঁ। আৰু এনেদৰে চাক বনাই কিনে থৈছোঁ মই। আৰু চাক দেখাইছোঁ, এইখিনি চাক, এইখিনি ৰঞ্জিত ধান হয়।
আৰু এইখিনি হাইব্ৰিড ধান হয়। বৰ্তমান মই অনাখিনি এইখিনি হৈছে হাইব্ৰিড ধান। হাইব্ৰিড মানে হাইব্ৰিড ৰঞ্জিতে হয়। আৰু কেনেদৰে মৰণা মাৰি কিনে ধানবোৰ শুকুৱাই থৈছে এইবোৰ দেখাইছোঁ।